যদি আপুনি L&T, হিৰো ফাইনেন্স, বাজাজ ফাইনেন্স ইত্যাদি আদি কোম্পানীৰ পৰা ফাইনেন্সত বাইক নাইবা চাৰিচকীয়া বাহন লৈছে তেনেহলে ভিডিঅটো আপোনাৰ বাবে অতি দৰকাৰী। কিস্তিত গাড়ী লোৱাটো ভাল কথা যদিহে আপুনি মাহে মাহে কিস্তি টাইম টু টাইম দিব পাৰে। নহলে আপুনি ভৰিব লাগিব পাৰে লাখ লাখ টকাৰ ফাইন, যেটো কথা ফাইনেন্স কোম্পানী আপোনাক কেতিয়াও নকয়। সো আজিৰ এই ভিডিঅটোত আমি ফাইনেন্সৰ বিষয়ে ডিটেইলছ বুজিবলৈ চেষ্টা কৰিম যে গাড়ীৰ ফাইনেন্স কি, ইণ্ডিয়াত কোন কোন কোম্পানীয়ে গাড়ীৰ ফাইনেন্স কৰে, গাড়ী ফাইনেন্সত লোৱাটো ৰাইট নে ৰং, EMI কি, আৰু সবতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হল কিস্তিত গাড়ী ললে কিদৰে আপুনিও ভৰিব লগা হ'ব পাৰে লাখ লাখ টকাৰ ফাইন। এই ভিডিঅটো চোৱাৰ পিছত আপোনাক আৰু কোনো দ্বিতীয় ভিডিঅ' চোৱাৰ প্ৰয়োজন নহব, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো। সাধাৰণ ভাষাত গাড়ী ফাইনেন্সত লোৱা বুলি ক'লে গাড়ীৰ যিমান দাম তাৰ 10 পৰা 20% টকা আপুনি গাড়ী লোৱাৰ সময়ত দিব লাগিব আৰু বাকিখিনি টকা আপুনি মাহে মাহে কিস্তি হিচাপে দিব লাগিব। ইণ্ডিয়াত সাধাৰণতে L&T ফাইনেন্স, বাজাজ ফাইনেন্স, IDFC বেংক, HDFC, SBI আদি কোম্পানীয়ে গাড়ীৰ বাবে ফাইনেন্স কৰে। তাৰ ভিতৰত বাইকৰ বাবে L&T ফাইনেন্স, বাজাজ ফাইনেন্স আৰু IDFC বেংক বহুত পপুলাৰ আৰু কাৰ আৰু হেভি ভেহিকেলৰ বাবে HDFC, এক্সিছ বেংক, SBI আদি বহুত পপুলাৰ ফাইনেন্সাৰ। এতিয়া কথা হল গাড়ী ফাইনেন্সত লোৱাটো ৰাইট নে ৰং। যদি আপোনাৰ কিস্তি দিয়াৰ সমৰ্থ আছে তেন্তে আপুনি গাড়ী ফাইনেন্সত ল'ব পাৰে আৰু যদি নাই তেন্তে ল'ব নালাগে, কিয়নো কিস্তি টাইম টু টাইম দিব নোৱাৰিলে আপোনাৰ সিবিল বেয়া হ'ব। কেৱল পইচা থাকিলে যে আপুনি কেছত গাড়ী ল'ব তেনেকুৱা কথা নহয়। লাখ লাখ টকা থাকিলেও গাড়ী কিস্তিত লোৱা ভাল, যদিহে কিস্তিত লোৱা ইণ্টাৰেষ্টত কৈ সেই টকাখিনিৰে আপুনি বেছি ইনকাম কৰিব পাৰে তেতিয়াহলে কিস্তিত লোৱাটো ভাল কথা। EMI কি? EMIৰ ফুল ফৰ্ম হল ইকুৱেটেড মান্থলি ইনষ্টলমেণ্ট, যাক আমি সাধাৰণ ভাষাত মাহেকীয়া কিস্তি বুলি কওঁ। আপুনি লোন লোৱাৰ পিছত মাহে মাহে যি পৰিমাণৰ টকা লোনৰ বাবে পৰিশোধ কৰি থাকে তাকে আমি সাধাৰণ ভাষাত কিস্তি বা EMI বুলি কওঁ। আৰু শেষত সবতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন, কিস্তিত গাড়ী ললে কিদৰে আপুনি ভৰিব লগা হ'ব পাৰে লাখ লাখ টকাৰ ফাইন। লোন লোৱাৰ সময়ত সাধাৰণতে দুই ধৰণে লোন প্ৰচেছ কৰে, ই-মেণ্ডেট কৰি আৰু কেনচেল চেকৰ জৰিয়তে। ই-মেণ্ডেট অৰ্থাৎ ইণ্টাৰনেট বেংকিং ইউজ কৰি ই-মেণ্ডেট দিলে মান্থলি কিস্তি সহজে কাটি ল'ব পাৰে। আনহাতে চেকৰ জৰিয়তে দিলে কিছু অসুবিধা হয় আৰু যাৰ বাবে আপোনাৰ পইচা কাটি ল'ব নোৱাৰে আৰু আপোনাক ভৰিব লগা হয় মাত্ৰ এটা মাহতে 400 টকাৰ 3-4টাকৈ ফাইন, যাৰ ফলত লাখ লাখ টকা হওঁতে বেছি দিন টাইম নালাগে। আপুনি স্ক্ৰীনত চাব পাৰে কিদৰে এইটো লোনত 1 টকাও ফাইন লগা নাই আৰু এই দুটাত কিদৰে হেভি ফাইন লাগিছে। শেষত কি হ'ব, আপুনি গোটেইখিনি ফাইন ভৰিব লাগিব আৰু নহলে আপোনাৰ সিবিল বেয়া হ'ব আৰু কোনোদিনে কোনো বেংকৰ পৰা আপুনি লোন নাপাব। ইয়াৰ সলিউশন এটাই, যদি টাইম টু টাইম আপোনাৰ একাউণ্টৰ পৰা EMI কাটি আছে তেন্তে লোনৰ তাৰিখৰ আগত একাউণ্টত টকা ৰাখক আৰু যদি নাকাটে তেনেহলে EMIৰ 2-3 দিন আগত অনলাইন কিস্তিত টকা পেমেন্ট কৰক। অনলাইনত কিস্তিত টকা কিদৰে পেমেন্ট কৰে তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত চাম। ধন্যবাদ।